দাদা পেকিং ষ্টাৰ্ট কৰি দিছে। সঞ্জয় দা এইফালে জিতুদা বহি আছে। জিতুদা চে হাই। চুকেইটা বাহিৰত ওলাইছোঁ, এইফালে দাদা আছে। এইফালে আজি কেঞ্চেল, যাব ওলাইছিলোঁ, বৰষুণ দিলে। ৰাতি ক'ত খাম, ক'ত শুম, আকৌ খুলিম না কি কৰিম, বিচনা চব খোলা হৈ গ'ল, ক'ত শুম এইবিলাকে ভাবি আছোঁ আৰু চিন্তা লাগিছে, টেনশ্যন কৰি বাহিৰতে বহি আছোঁ। এতিয়া বৰষুণৰ বতৰ, আমি এতিয়া ওলাম বুলি ভাবি আছিলোঁ। বস্তুকেইটা চব ওলাই কিনে ৰেডি হৈ গৈছে, কিন্তু এতিয়া যাবলৈ কেনেকৈ যাম? বৰষুণৰ যি বতৰ নহয়, পটককৈ বৰষুণ হৈ গ'ল। তাৰপিছত এতিয়া সময়টো যথেষ্ট হৈ গ'ল, 5টা বাজিলে। এতিয়া দিনৰ 2টা বজাৰ পৰা কণ্টিনিউ বৰষুণ। দাদা এফালে টেনশ্যন লৈ বহি আছে। টেনশ্যনটো হ'বই, কালিও যদি বৰষুণ দি থাকে ৰাতিপুৱা কি কৰিম, কেনেকৈ যাম, ইমানখিনি বস্তু 4টা ওপৰত আছোঁ, কেনেকৈ নমাম, বহুতখিনি কথা আছে। টাটা স্কাইডাল খোলাই নহ'ল, কাঠৰ লগতে লাগি আছে। টাটা স্কাইডাল ডিছটো খুলিব নোৱাৰিলোঁ মানে, বহুত কিন্তু এইটো এনেকৈ লৈ যাম আমি এতিয়া, ইয়াৰ উপায় নাই, গাড়ীত এনেকৈ সোমাই দিব লাগিব। আৰু বস্তুকেইটা কাপোৰবিলাক চব পেকিং কৰি কিনে ৰেডি আছিলে, কিন্তু বৰষুণে যি ঢকা দি দিছে আৰু। তাৰপাছত এইফালে চব এইটো ৰুমটো দেখাওঁ, ৰুমটো বহুত খালী হৈ গৈছে। আলনাটো আমাৰ এইফালে গুড মৰ্ণিং। বিচনাকেইখন কালি দিনতে খুলিছিলোঁ, কিন্তু তেতিয়া যোৱা নহ'ল, সেইবাবে ৰাতি পাই কিনে হ'লোঁ। খোৱাটো মানে আকৌ গেছ চেছ ফিটিং কৰি কিনে আকৌ খালেও, বস্তুকেইটা আছিলে অলৰেডি। এতিয়া ৰাতিপুৱা হৈ গৈছে, 5টা বাজি 20 মিনিট হৈছে, গাড়ীও আহি পাইছে তলত। এতিয়া বস্তুকেইখন পেকিং কৰিব বাকী আছে, 2খনমান বস্তু যেনে বিচনাবিলাক, এইবিলাক আৰু গেছ চিলিণ্ডাৰবিলাক, এইবিলাকো ফিটিং কৰোঁ বলক। এতিয়া বতৰটো মুকলি, আকাশখন অকণমান মুকলি হৈ আছে, বৰষুণটো হৈছেহি। বতৰটো এতিয়া অকণমান মুকলি হৈ আছে, গাড়ী তলত আহি পাইছেহি। এইফালে হৈছে আমাৰ, এইফালে আছে ভাইটি, নামটো কি আছিল তোমাৰ? প্ৰণৱ ভাই। আৰু এইফালে পিংতিজন ভাই। আৰু দাদা এইফালে পৰা লাগি আছে কামত, ব্যস্ত, একো ছুট নাযায়। ৰুমটো পূৰা খালী হৈ গৈছে, একো নাই ইয়াত। কোনটো এইফালে পালোহি, কাৰেণ্টটো বহুত ভাৰী, ইয়াত কিতাপ কেইখন আছে। আমাৰ ৰাজা এইফালে আজি যাব আৰু ডিফু এৰি কিনে, তাকো মনত অকণমান বেজাৰ লাগিছে চাগে। পুৰা ভাইটিসকলে পুৰা হেল্প কৰিছে আমাক, জন ভাই। বস্তুকেইটা বাহিৰত ওলাইছোঁ এতিয়া, এনেকুৱা ওপৰত উঠি কিনিছে, ওপৰত গৈ কিনে বস্তুকেইটা বহুতকেইটা নমাইছে তেনেকৈ, আৰু বহুত বস্তু আছে। ৰাতিপুৱা এতিয়ালৈকে পানীও ভালকৈ খোৱা নাই। বস্তু আছে ইয়াত, এই 2টা 3টা 4টা কাৰণ আছে, আৰু একো নাই এইফালে। বাল্বকেইটা খুলিব লাগিব, বাল্বকেইটা নিজৰ তাত লাগিব বাল্বটো। পিংকিজন ভাই এইফালে আমাৰ, এইটো তেওঁ গানো গায়, নাচেও, মডেলিঙো কৰে। কাৰ্বি আংলঙৰ ক'বলৈ গ'লে তেওঁৱে ভৱিষ্যত আৰু, হয় নাই? আৰু বস্তু এতিয়া চব শেষেই হৈ গ'ল, একোৱে নাই, খালী। চব ভৰালোঁ এতিয়া, গাড়ী ভৰ্তি হৈ গৈছে সামানটো। এতিয়া ইয়াৰ পৰা ওলাই গৈছোঁ আৰু
ৰুমটো আন্ধাৰ এতিয়া বাল্বকেইটাও খুলি ল'লোঁ তাৰপিছত এখানে ভাইটিকেইটা আছে ভাইটি ভাল ন আমাৰ ভাইটিয়ে বহুত হেল্প কৰিছে আজি থেংক ইউ আৰু এইফালে ৰাকেশ ভাই কি আছিল তোমাৰ নামটো ৰমেশ প্ৰণৱ ভাই আৰু এইফালে পিংথি জন ভাই তোমালোকৰ हाँ बाइक से जाएगा तुम बाइक से जाएगा हम लोग के साथ में जाएगा चलो चलो दादा দুআষাৰ মান ক'ব এই ৰুমত বহুত দিনলৈকে থাকিলে ভাল হৈছিলে তলতে বেংক 10টা গন্তি কৰি 10টা খোজ গ'লে বেংক পায় 10টা খোজ আহিলে বেংক পায় ভাতটো বনালোঁ চব্জিটো বহাই কাম কৰিব যাওঁ অলপ দেৰি কাম কৰোঁ আহি কিনে আকৌ চব্জিটো আকৌ এবাৰ কৰি কিনে আকৌ গুচি যাওঁ আকৌ আহি কিনে খাই কিনে গুচি যাওঁ মানে গমেই নাপায় পেচাব কৰিব গৈছে নে মই ভাত খাব গৈছে সেই সুবিধাটো বেলেগ টেনশ্যন নাপাম উপায় নাই এয়াই জীৱন লাইফ গ'জ অন ঠিক আছে থেংক ইউ আৰু এইফালে আমাৰ ৰাধা মাধৱ আছে আৰু আমাৰ এইফালে মেপ আছিলে এইকেইটা ওলাব নোৱাৰিলোঁ ইয়াতে এজন দাদা থাকিব আমাৰ দাদা নীতিশ দা তেওঁ মাজে মাজে আমাৰ ভিডিঅ'ত আহি থাকে তেওঁ থাকিব ইয়াতে আহি কিনে তেওঁৰ ট্ৰান্সফাৰটো ইয়াত হৈ গৈছে এইকেইটা বস্তু কেইটামান আছে এইটো পেণ্টটো তেওঁৰে আছিলে ইয়াতে এৰি দিছোঁ এতিয়া আৰু এই চাৰ্টটো মোৰ এতিয়া কাম শেষ হৈ গ'ল বুলি ক'লে কি কয় ভাইটি টাংগেতলো এতিয়া ইয়াত শেষ হৈ গ'ল আমি এতিয়া ইয়াৰ পৰা যাওঁ বলক তেন্তে এতিয়া মনটো বেয়া লাগিছে ইয়াত এইখিনি কৈছোঁ বহুত ভাল আছিলে কোম্পানী ইয়াত তলতে ইয়াৰ বেংক এইডোখৰ তলতে এইটো আমাৰ থাৰ্ড ফ্ল'ৰত থাকোঁ ছেকেণ্ড ফ্ল'ৰত বেংক তাৰপিছত এইফালে বজাৰ আছিলে অঁ মাটিপুংকা এৰিয়া কোনটো এইটো মাটিপুং বোলে এইটো আমি এতিয়ালৈকে যোৱা নাই বাৰু নেচাৰেলি বহুত ভাল মানে ইয়াত বহিবলৈ ওপৰত বতাহ ভালকৈ মাৰি থাকে বৰ ভাল লাগিছিলে তোমালোকে মিছ কৰিবানে আমাক হা কৰিব সঁচা নেকি হা এইখন আৰু হেলমেট আছে আৰু একো নাই ইয়াত আমাৰ একো বস্তু নাই এতিয়া লাষ্ট টাইমৰ কাৰণে বাই বাই আকৌ আহিম এইটো ৰুমত আমাৰ দাদাই থাকিব কিন্তু এতিয়া কাৰণে এতিয়া নিজৰ হৈ নাথাকিলে আমাৰ ৰূপশিখা ভণ্টি এতিয়া উঠিছেহে ঠিক আছে বাই ভণ্টি আমাৰ গেংকেইটা এতিয়া ওলাইছোঁ আমাৰ বাইদেউ এইফালে ঠিক আছে থেংক ইউ আমি যাব লৈছোঁ এতিয়া এৰিছোঁ ডিফু নাই দাদা বেয়া লাগিছে দেই দুজন আছে দাদা আপোনাৰ নামটো হৰজত আলী আৰু এফালে দাদাৰ নাম আপোনাৰ নামটো কুণাল আলী দাদা দুজন আছে এইফালে আমাক বুজাই এৰি দিব এই ষ্টেডিয়ামটো মিছ কৰিম বহুত সদায় আহিছিলোঁ প্ৰায় আহিছিলোঁ ইয়াত এতিয়া ডিফু মেইন বজাৰ পাব হ'লোহি আমি পাম্পত সোমাইছোঁ ডিফু ডিজেলৰ প্ৰাইচ এতিয়া 92 টকা লিটাৰ 92.68 আছে ইমান দাম নহয় তেলৰ দামটো কি ক'ব ডিফু মেইন বজাৰ মেইন মাৰ্কেট আমি এতিয়া এইটো 24 কিলো ইয়াত ৰখিছোঁ দাদাসকল বাইকত আহি আছে দাদাক সঞ্জয় দাক ঠাণ্ডা লাগিছে বোলে তেওঁ এতিয়া গাড়ীত যাব জংঘলৰ মাজত আছোঁ এতিয়া আপোনাৰ কেনেকুৱা লাগিছে এতিয়া ঠাণ্ডা লাগিছে হেলমেটটো লৈ অহা নাই পলং পাহত ন যদি জাগা আছে সঞ্জয় দা আহিলে সঞ্জয় দা হাই এতিয়া আমি তিনিজন দাদা পিছফালে গ'ল আলি দাদা এতিয়া যাওঁগৈ দাদা অকণমান আগত গ'ল বাইকত ঘূৰাই কিনে গ'ল এতিয়া বুলেটক আমি পাবলৈ এতিয়া অসুবিধা হ'ব এই যিটো ফালে নহয় বহুত স্পীড চলাই বাইকটো বাইকত কথা বেলেগ মজাই বেলেগ বুলেট হয়
जिंदगी एक सफर है सुहाना। চাই থাকিব মন যায়, ইমান ধুনীয়া নহয়। একেটা জেগাতে বহি কিনে চাই থাকি ধুনীয়া অনুভৱ হয়। বুজিছে, এইবিলাক চেগুনৰ খেতি কৰিছে, নিজে ৰুই কিনে কাঠটো বিক্ৰী কৰিব, কিবা ফাৰ্নিচাৰ চাৰ্নিচাৰ এইবিলাকত বহুত ইউজ হয় চেগুনৰ। চব দেখিছে চেগুনৰ এতিয়া এইডোখৰত ৰখাইছোঁ বাইকটো। এই জেগাটোৰ নামটো নাজানো যদিও, এই জেগাটোৰ নাম কি হয়? এতিয়া আমি ইয়াৰ পৰা 1-2 কিলোমিটাৰ হাইৱে ওলাই যাম, এইটো মই ভালকৈ গম নাপাওঁ। এটা হাইৱে ওচৰতে লামডিং ওচৰত মানে ইয়াৰ পৰা লামডিং পাৰি নেকি? লাইনিং জব ৰ'ডিং আমি ইমান গম নাপাওঁ। তথাপি ইয়াত অকণমান চাহ খাম বুলি ৰখিলোঁ। সঞ্জয় দত্ত, আমি সঞ্জয় স্কুৱেৰ। যেনেকৈ চিনেমা কৰে এনেকুৱাই তেওঁ মানে তেওঁ মডেল হয়। চিনেমা চাই তেওঁ সঞ্জয় দত্তক তেওঁ আইকন বুলি ভাবে। তেওঁ লুকিংটো যোনটো সঞ্জয় দত্তৰ নিচিনাই আৰু গলা অকল আহিছে। ইয়াত বহিছোঁ আৰু পৰঠা খাই আছে, আমি চাহ খাই শেষ। দাদু আহোঁ, লগ পাম আগত। গাখীৰ চাহ খালোঁ। এই গাখীৰ পৰা খীৰাই কিনে চাহ খাইছোঁ। বহুত টেষ্টি আছিলে চাহটো ন? বহুত দিনৰ পিছত গৰু গাখীৰ চাহ খাব পাৰোঁ, ভাল লাগিলে। এতিয়া আপুনি কি খাইছে এইটো মুখত? এইটো আমি অসমীয়া তামোল পাণ নোখোৱাকৈ চাহ খোৱাৰ পাছত তামোল পাণটো লাগেই। আমাৰ তেল ফুল আছিলে, এটা ঘাট গুচি গ'ল। তেলটো ফুল আছিলে ন? আমি 7টা বজাত ওলাইছিলোঁ, পুৰাপুৰি 8টা বাজি 11 মিনিট পাৰ হৈছে। দেখিব পাৰিছে 12 মিনিট হৈ গ'ল, আৰু এঘণ্টা লাগিব। এতিয়া আমি অকণমান আগত যোৱাৰ লগে লগে আমি হাইৱেটো পাম, দাদাই কৈছে। তাৰপিছত তাৰ পৰা এইফালে 40 কিলোমিটাৰমান হ'ব নেকি। হাইৱে পোৱাৰ পাছত ইমান অসুবিধা নাই, ৰাস্তাটো বহুত ধুনীয়া। আমি অকণমান আমি লেফ্ট মাৰোঁ, লামডিং লামডিংটো এতিয়া ওচৰতে হ'ব, 1 কিলোমিটাৰ হ'ব। তাৰপিছত এনচিল মানে ডিমা হাছাও মানে কাৰ্বি নাপায় ইয়াতে নেচাৰেলি মানে বহুত মানে পাহাৰ আৰু ডাঙৰ ডাঙৰ ডাইৰেক্ট 4 লেন। চলাই কিনে মজা লাগিব বাইকটো, আৰু বাইকৰ পিছফালে বহি আৰু বেছি মজা লাগিব, কাৰণ পূৰা নেচাৰেল মানে বাহিৰতে মই ধ্যানটো দি থাকিব পাৰিম। আপোনালোকৰ ধুনীয়া ধুনীয়া বস্তুবিলাক দেখাওঁ ইয়াত। उड़ के छोड़ा है जहान नीचे मैं तुम्हारे हूँ हवाले। दूर दूर लोग बाग मीलों दूर वादियाँ, धुआं धुआं तन्हार बदली चली आती है छूने, और कोई बदली कभी कहीं कर दे तनगीला। 1 খন 2 খন 3 খন 4 খন 5 খন 6 খন 7 খন 8 খন 9 খন 10 খন 12 13 14 15 16 17 18 19 20 21 21টা আছিলে স্পীডব্ৰেকাৰটো। লংকা যাব লাগে। আমি লংকা যোৱা ৰাস্তাটো মেইন টাউনটো ফালে যায়। আমি টাউন ফালে নাযাওঁ, অকণমান আগফালে যাওঁ। অকণমান আগফালে বৰবহা গাঁওখনৰ নাম শংকৰ নগৰ। পাকঘৰৰ ওচৰতে বেংকটো গাড়ী আমাৰ পিছফালে পালোহি। এই আমাৰ ৰুমটো ৰাস্তাৰ পৰা 50 মিটাৰমান দূৰত হ'ব। এই ৰাস্তাটো দেখিছে, এই ৰাস্তাটো দৰ্জাটো খুলি আছে। বাৰীত পূৰা ভাল খেতি এইফালে, অমিতাৰ পৰা লৈ কিনে কলগছটো বহুত আছে ইয়াত। কল ভালকৈ খাব পাৰিম আৰু এইফালে টেঙা গছো আছে।
এইটো ৰুম আমাৰ, এটা ৰুম, দুটা ৰুম, তাৰপিছত তিনিটা ৰুম, আৰু কিচেন। পানী আছে এইফালে বাথৰুম, বাথৰুমত টেপ আছে। এইফালে টেপটো এতিয়া পানী নাই, বন্ধ হৈ গৈছে। এইফালে চাহৰো আছে, এতিয়া বেলেগ ইফালে ৰুম আছে। এইটো কিন্তু আমাৰ নহয়, এইটো একেই ৰুম, কিন্তু আমি সেইফালেতো লৈছোঁ। এইটো অকণমান কমপ্লিট হোৱা নাই, ইয়াত কিবা কাম কৰিব বাকী আছে। দৰবেলা কেইটামান লগাব আছে ইয়াত। কেনেকুৱা লাগিছে আপোনাৰ ৰুমটো? ভালে আছে। তাত ৰুমটো এটাই আছিলে, আমি এটাতে থাকিছিলোঁ। কিচেনো অকণমান তাতে, এতিয়া বস্তুকেইটা ল'ব যাম। চব বস্তু ভিতৰত আহি পালে। ৰুমখন মিলাবলৈ চেষ্টা কৰিছোঁ যদিও ইমান ভালকৈ পটককৈ একেদিনতে ভিতৰত ইমান কাপোৰবোৰ মিলাবলৈ সম্ভৱ নহয়। এইফালে আছে কাৰ্টুন কেইখন, এইফালে ওপৰৰ ফালে থৈ দিছোঁ। তাৰপিছত এইফালে এয়া মোৰ ৰুমটো, এইটো কাৰ্টুন কেইখন তলফালে আহিছে, কিতাপ কেইখন আছে তাত। ৰুম মিলাই কিনে চব শেষ, চব এইফালে চব ফিটফাট কৰি লৈ এইফালেও চব ৰেডি। এতিয়া সঞ্জয় দা ওলাব লৈছে আমাক আহি কিনে। বাই, লগ পাম আকৌ পিছত, ভালকৈ থাকিবা। ঠিক আছে সঞ্জয় দা, থেংক ইউ। আপুনি আহি কিনে আমাক বহুত সহায় কৰিছে। বন্ধুসকল, এতিয়া সকলো বস্তু মোৰ দেখাবলৈ সম্ভৱ নহয়, বহুত দীঘল হৈ যাব ব্লগটো। সেইকাৰণে অলৰেডি অকণমান দীঘল হৈছে, আৰু বেছি দীঘল নকৰোঁ। সকলো দেখাবলৈ চেষ্টা কৰিছোঁ যদিও ভাল ভাল ভিউ, ভাল ভাল ঠাই আপোনালোকেও ভাল পাব বুলি। ঠিক আছে বন্ধুসকল, আজিৰ কাৰণে ইমানেই। আকৌ লগ পাম নতুন এখন ভিডিঅ'ত। ধন্যবাদ।